দেউতা তুমি যোৱা প্ৰথমে ভালকৈ থাকিবি লগৰচোন কোনোৱে নাই কোনো চিনাকিও নাই আৰে আস্থা তুমি ইয়াতে এডমিশ্যন লৈছা আৰে প্ৰেৰণা দেখোন আজি 2 বছৰৰ পাছত লগ পালোঁ ভালনে তোমাৰ ভাল ভাল তোমাৰ ভালনে ভাল 2 বছৰৰ পাছত আমি আকৌ এতিয়া একেলগে পঢ়িম ভাল লাগিব কিন্তু দেই সঁচাই ভাল লাগিব কিন্তু দেই আগৰ দিনবোৰ যেন আকৌ ঘূৰি আহিব ব'লা এতিয়া আমি আমাৰ ক্লাছটো বিচাৰিব ব'লা, আছে ব'লা। নহয় Good morning, student. Sit. আজি যিহেতু তোমালোকৰ প্ৰথম ক্লাছ আমি পাছৰবোৰৰ ক্লাছ আৰম্ভ কৰিব পাৰিম আজি তোমালোকে নিজৰ চিনাকিটোকে দিয়া আৰু কোন স্কুলৰ পৰা আহিছা কৈ যোৱা তোমাৰ পৰা ষ্টাৰ্ট কৰা My name is Harshita আৰু মই ফুলনিকা হাই স্কুলৰ পৰা আহিছোঁ এতিয়া তুমি কোৱা ঠিক আছে বহা এতিয়া তোমালোকে কোৱাচোন নমস্কাৰ মোৰ নাম শ্ৰীমতী প্ৰেৰণা বৰা মই মেৰমুখ হাইস্কুলৰ পৰা আহিছোঁ নমস্কাৰ মোৰ নাম শ্ৰী আস্থা শইকীয়া মই নাৰায়ণপুৰ হাইস্কুলৰ পৰা আহিছোঁ এতিয়া তোমালোকে ইজনে আনজনৰ লগত চিনাকি হোৱা পাছত বেলেগ টিচাৰ আহিব থেংক ইউ ঐ আজি ক্লাছ 11লৈ নতুন ষ্টুডেণ্টছ আহিছে নহয় যাওঁ ব'লে পাক তাকে যাব পাৰি কিন্তু দেই পাৰি কিন্তু ছাৰহঁতে পাৰ্মিশ্যন দিয়ে বা নিদিয়ে মেম গুড মৰ্ণিং মেম আমি ক্লাছ 11লৈ চিনাকি হ'ব যাব পাৰিমনে যোৱা বাৰু পাছত ৰেগিং কৰিছা বুলি যাতে নুশুনো অ'কে থেংক ইউ মেম ঐ মেমে পাৰ্মিশ্যন দিলে দেই বৈ যাওঁ ব'ল যাওঁ ব'ল তেতিয়াহ'লে গুড মৰ্ণিং জুনিয়ৰ্ছ তোমালোক সকলোকে আমাৰ বিদ্যালয়লৈ স্বাগতম জনাইছোঁ এতিয়া তোমালোকে নিজৰ পৰিচয়টোকে দিয়াচোন বাৰু আমি ভালদৰে পাছত চিনাকি হ'ব পাৰিম এতিয়া তোমালোকে নিজৰ নামটোকে কোৱা হেই মেমজনীয়ে নাম সুধি গৈছেহে এইবাৰ আকৌ এগাল আহিলে সঁচাকৈ বে তোমালোকজনে কিবা কৈছিলা নাই একো কোৱা নাই প্ৰেৰণা সেই দাদাজনক দেখিছানে প্ৰায় মোলৈ চাই থাকে দাদাজনে মোলৈও প্ৰায় চাই থকা দেখোঁ হয় নেকি তুমি বাৰু কোনজন দাদাৰ কথা কৈছা তাতো 2জন দাদা আছে বাওঁফালে থকাজন আকৌ প্ৰায়ে চাই থাকে জানানে মই আকৌ সোঁফালে বহি থকাজনৰ কথাহে কৈছোঁ
ঐ কালি ইমান চাই আছ মোৰজনী চকু নিদিবি আকৌ ভাবিহে ব তেৰি কাম নাই আৰু মোৰ এনে তই কাৰ কথা ক'লি এই সেইজনী যে সোঁফালে আছে যে হাই এই চিন্তা নকৰিবি দে মোৰতো বাওঁফালে থকাজনীৰ ওপৰতহে ক্ৰাছ আহিছে অঁ হয় নেকি মজা হ'ব বে হামদো হামাৰে দো পিছে আমিতো সিহঁতৰ নামটোও নাজানো কাক সুধিলে জানিম বাৰু আৰে ইয়াততো আজনী ছোৱালীয়ে আমাক সহায় কৰিব পাৰে পৰি। ববৈ ব'ল ব'ল ঐ পৰি হেল্প এটা লাগিছিল নহয় কি হেল্প ছোৱালীজনীৰ নাম দুটা জানিব লাগিছিল অ' ছোৱালীৰ মই নোৱাৰোঁ দেই প্লিজ প্লিজ হেল্পটো কৰি দে না অ'কে অ'কে কৰি দিম বাৰু কিন্তু মই কি পাম চকলেট দুটা চকলেট অ'কে ডান কোন দুজনী ছোৱালীৰ নাম জানিব লাগে হেই তাত যে ৰখি আছে ছোৱালী দুজনী প্লিজ লৈ দে না সেইকেইজনীতো ফাৰ্ষ্ট ইয়েৰ ছোৱালী তুমি নাম সোধোতে কি কৰি আছিলি আমি গুৰুত্বই নিদিলোঁ ৰে আস্থা আৰু তুমি প্ৰেৰণা নহয়নে আছিল কথা এটা হ'ব বাৰু ঐ নামকেইটা কি কি হয়? হ'ল চকলেট ক'ত মোৰ এই চকলেট পাই যাবি না প্ৰথমে নামটো ক হ'ব বাৰু শুন বাওঁফালৰজনীৰ নাম প্ৰেৰণা আৰু সোঁফালৰজনীৰ নাম আস্থা আস্থা প্ৰেৰণা ধুনীয়াই নামটো হেল্ল' ঐ ভাল খবৰ এটা আছে নহয় ক ঐ এই আস্থা একাউণ্টটো পাই গ'লো নহয় পালি নেকি পিছে তই প্ৰেৰণা একাউণ্টটো পালি নাই নাই পোৱাই নাই বিচাৰি আছোঁ আৰু অঁ বিচাৰি থাক তোৰেই দিন আৰু দে বিচাৰ এই কৰিম আৰু কৰিছ নাই? কৰিম আৰু কৰি থাক আৰু মই বিচাৰি বিচাৰি থাক, আছোঁ বিচাৰি থাক। পোৱাই নাই হ'ব দে তই বিচাৰি থাক মই পালোৱে আৰু ঠিক আছে মেছেজ কৰোঁ দে হ'ব দে ৰাখ কৰ হ'ব ঠিক আছে ৰাখিছোঁ দে হ'ব দে ঠিক আছে হ'ব
প্ৰেৰণা আজি যে স্কুলত মোলৈ চাই আছিল দাদাজন সি মোক ইনষ্টাত ফ'ল' ৰিকুৱেষ্ট পঠাইছে একচেপ্ট কৰি ফ'ল' বেক দিওঁনে নিদিওঁ বাৰু নাই এতিয়াই নিদিবা চোৱাচোন বাৰু সি কিমান দিন ফ'ল' কৰি থয় অঁ ঠিক আছে নিদিওঁ বাৰু কি কৰিছা নাই এনেই পঢ়ি আছিলোঁ তুমি অঁ মই আছোঁ এনেই ঠিক আছে হ'ব দিয়া অঁ হ'ব দিয়া Yes! Yes! হেল্ল' হেল্ল' অঁ দীপ ক কি কৰি আছা আছোঁ এনে তই ময়ো এনেই আছোঁ আৰু হেৰি হেল্প এটা লাগিছিল মানে কচোন বাৰু ফাৰ্ষ্ট ইয়েৰ প্ৰেৰণা যে অঁ তাইৰ নাম্বাৰটো আছে নেকি আছে বাৰু লাগিছিল মানে দিয়াচোন কিয় লাগে বা লাগিছিল মানে এনেই অঁ দিছোঁ ৰ অঁ দিয়া দিয়া অঁ গৈছোঁ ৰ'ব তোমাৰে মনমে মুৰ্গীয়াৰে কোনতে সাজিছে ঘৰ এখন গোপনে তুমি কেতিয়া আহিবা মোৰ বুকুৰে মাজলৈ আছো মই জীয়াই মাথো তোমাৰে সকলো অবুজন মনকে বুজাব নোৱাৰো অনুভৱী ইয়াৰে দুজা নাযাবা দূৰলে মোৰ পৰা আঁতৰি নোৱাৰি থাকিব তোমাক পাহৰি তোমাৰে মৰমে মুৰ্গীয়াৰে কোনতে সাজিছে ঘৰ এখন গোপনে
বলে বিচাৰো তোমাক কাষতে থাকিবালে মোৰে গৈ জীৱন জুৰি দুবাহুৰে নাচতে ৰাখিম সাৰতি থাকিবালে একেলগে দুয়ো মিলি জন্মনকে বুজাব নোৱাৰো অনুভৱী ইয়াৰে বুজা নাযাবা আঁতৰি মোৰ পৰা দূৰলে নোৱাৰি থাকিব তোমাকে পাহৰি তোমাৰে মৰমে মোৰ ইয়াৰে কোনতে সাজিছে ঘৰ এখন শুবনে প্ৰাঞ্জল গীতৰ ৰাখি বান্ধিবি ভাতটো খাই কেনেকুৱা পালি ভাল ভাল বাকী তই হেৰিয়ৰ একাউণ্টটো পালি নহয় নাই একাউণ্ট চেকাউণ্ট পোৱা নাই তাৰপৰা নম্বৰ পালি নাই একাউণ্টে পোৱা নাই নম্বৰ ক'ৰ পৰা পাম অঁ তই পালি নাই পিছে পালোঁ চাওঁ দেখাওঁ বাহ তোৰহে দিন আৰু দেই ভালেই দে মেছেজ চেছেজ কৰিছ নাই কৰিছোঁ অঁ চাওঁ দেখাওঁ বাহ তোৰে দিন আৰু দে হ'ব দে পাৰিছ আৰু মোৰহে আৰু মই টোপনি ধৰিছে শুওঁ আৰু দেই ঠিক আছে তই থাক মই লাইটটো অফ কৰি থওঁ আৰু অঁ হয় আজি ইয়াক দি আছোঁ ৰ ঐ তুমি ইমান কিয় ধুনীয়া আজি ফচিলা আৰু শুই আছে আৰু এটা দি লওঁ আজৰি ই শুলে নে নাই হোৱা চল আৰু দেখা যাব কি হয় ময়ো শুই যাওঁ আৰু দাদাটো ভাল বুলি ভাবিছিলোঁ পাই ব্লক কৰি দিয়াই ভাল হ'ব এনেকুৱা মেছেজ আশা কৰা নাছিলোঁ ব্লক কৰি দিওঁ ৰাতিপুৱাই হ'ল আৰু মোৰো যাবগৈ লাগে আৰু সোনকালে
আৰে ব্লক কেলে কৰিলে দীপ দীপ ঐ দীপ এই শুব দেনে ঐ আস্তাই মোক ব্লক কেলে কৰিলে এই মই কেনেকৈ জানিম বাৰু শুব দে অ' আৰে মইতো একো দিয়া নাছিলোঁ কি হ'ল বাৰু অঁ পৰি সুধিব লাগিব মই হেল্ল' হেল্ল' কি কৰি আছা নাই এনেই আছোঁ কালি কলেজ যাবা নাই অঁ যাম কেনেকুৱা লাগিছে কলেজত ভালেই লাগিছে পৰীক্ষা পালেহিয়ে নহয় পঢ়া শুনা কৰিছা নাই নাই কৰা কিয় খোৱা বোৱা কৰিলা আমি আকৌ জলদিয়ে খাই দিওঁ আৰু অ' আচ্ছা এতিয়া পঢ়িবা নে কি কৰিবা অঁ। বাকী আমাৰ কলেজত কোনোবাই কিবা কৈছে নেকি বাৰু পঢ়া সময়ত কি কৰি আছ ফোন কৰি আছ শুনিব শুনক আকৌ কোনে ফোন কৰিছে দেচোন চাওঁ আস্থা কৰিলেও চাওঁ দে নালাগে পিছত কৰিবা পঢ়া সময়ত পঢ়িব লাগে পৰীক্ষাৰ সময়ত ফোন কৰি থাক তাৰমানে পঢ়িবি নে ফোন কৰিবি আকৌ পঢ় একদম হেল্ল' এতিয়া হ'ব দিয়া পাছত পাতিম বাই ঐ প্ৰেৰণা তোমাৰ লগত কথা এটা আছিল মানে পাত তহঁতে মানে তোমাৰ লগত কথা এটা আছিল অঁ কোৱাচোন তুমি ভুল নুবুজিবা আকৌ নাই নুবুজোঁ কোৱা মানে আজি ইমান দিনে তোমাৰ লগত কথা পাতি এনে লাগিছে যেন মই তোমাক ভাল পাই পেলাইছোঁ এনে অনুভৱ মোৰ আজিলৈকে কেতিয়াও হোৱা নাই মই যদিও তোমাক ভাল পোৱাৰ প্ৰস্তাৱ দিওঁ সন্মত হ'বানে দীপদা এইবোৰ তুমি কি কৈছা মইতো তোমাক সদায় মোৰ দাদা হিচাপে ভাবি আহিছোঁ মইতো তোমাক কোনোদিন তেনেকুৱা দৃষ্টিয়ে চোৱাই নাই কি তেন্তে তুমি মোক ভাল নোপোৱা নাই দাদা তুমি মোৰ কাৰণে সদায় বিশেষ কিন্তু কেৱল এজন দাদা হিচাপে ক্ষমা কৰিবা দাদা মই এই প্ৰস্তাৱ কেতিয়াও গ্ৰহণ কৰিব নোৱাৰিম দীপদা তোমাক মই ইমান মেছেজ কৰিছোঁ ইমান কল কৰিছোঁ কিন্তু এটা ৰিপ্লাই নাই মোক স্কুলতো ইমান ইগন'ৰ কৰি থকা কিয় মোক বেয়া পাই আছা ন তোমাক কিয়নো বেয়া পাম নাই অ' অলপ এক্সামৰ কাৰণে ব্যস্ত হৈ পৰিছোঁ সেইকাৰণে আৰু হেল্ল' প্ৰাঞ্জল দাদা হয়নে অঁ হয় আপুনি কোনে কৈছে মই আস্থাই কৈছোঁ আস্থা মোৰ নাম্বাৰটো ক'ত পালা বাৰু সেইবোৰ বাদ দিয়া দৰকাৰী কথা এটাৰ বাবে ফোন কৰিলোঁ অঁ কোৱাচোন দীপদাৰ কথা দীপদাই মোৰ লগৰ প্ৰেৰণাক ভাল পোৱাৰ প্ৰস্তাৱ দিছিল কিন্তু প্ৰেৰণাই ৰিজেক্ট কৰিলে এতিয়া দীপদাই প্ৰেৰণাক মাতিবলৈ নোখোজে মাতিলে আঁতৰি যায় দীপদাক বুজাবাচোন অঁ ঠিক আছে বাৰু মই বুজাম বাৰু তাক ঠিক আছে হ'ব দিয়া
ঐ বহিছ বহিছোঁ। দীপ তোৰ লগত মোৰ অলপ কথা আছে কচোন। কেইদিনমানৰ পৰা লক্ষ্য কৰিছোঁ তই যেন ডিষ্টাৰ্ব হৈ আছ কালি কাৰণটো গম পালোঁ ক্লাছ 11 ৰাস্তাই মোক ক'লে তাৰপাছত কি তাৰপিছত চা দীপ তই তোৰ মনৰ কথা তাইক ক'লি আৰু তাই তোক কি বুলি ভাবে বুজাই দিছে কথা ইমানতে শেষ তই তাত বেছিকৈ সোমাই পৰিছ কিয় যি হ'ল হ'ল তাই তোক ইয়াৰ পিছতো বেয়া পোৱা নাই মাতিব বিচাৰিছে মেছেজ কৰিব বিচাৰিছে তই একো উত্তৰ দিয়া নাই চা দীপ তাই তোক যেনেকৈ সহজভাৱে লৈছে তই তাইক তেনেকৈ সহজভাৱে ল আৰু ইয়াতকৈ মই একো তোক বুজাব নাযাওঁ দীপজ্যোতিৰ মনটো যেন ভাঙি পৰিল আৰু সি প্ৰায় অকলশৰীয়াকৈ থাকিব ল'লে আৰু এদিন নমস্কাৰ আজি সভাত উপস্থিত সভাপতি মহোদয় আৰু সন্মানীয় শিক্ষাগুৰুসকল আৰু মোৰ মৰমৰ দাদা বাইদেউসকল আৰু মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আজি আমাৰ বিদ্যালয়ৰ ছিনিয়ৰ দাদা বাইদেউসকলৰ আজি বিদায় সভা সেই উপলক্ষে আমাৰ সভাপতি মহোদয়ক সভাখনি চলাই নিবলৈ অনুৰোধ জনোৱা হ'ল তাৰ আগতে আমাৰ সভাপতি মহোদয়ক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ হৰ্ষিতা ফুকনক অনুৰোধ জনোৱা হ'ল ক্লেপ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল অভিভাৱক অভিভাৱিকাসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ জ্যেষ্ঠ ছাত্ৰ ছাত্ৰীসকলৰ বিদায় অনুষ্ঠানত আমাক সভাখনি চলাই নিবৰ কাৰণে দায়িত্ব দিয়াৰ বাবে আমি তোমালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে এই বিদ্যালয়ৰ পৰা শিক্ষা আহৰণ কৰি উচ্চ শিক্ষা ল'বৰ কাৰণে তোমালোকে যিখিনি চেষ্টা কৰিছা তাৰ কাৰণে মই তোমালোকক ধন্যবাদ জনাইছোঁ লগতে তোমালোকৰ উচ্চ শিক্ষাৰ লগত সংগতি ৰাখি জীৱনৰ প্ৰতিটো ক্ষণত ভুলখিনি আঁতৰাই শুদ্ধখিনি তোমালোকে গ্ৰহণ কৰিবা বুলি মই আশা ৰাখিছোঁ গতিকে তোমালোকলৈ মই ধন্যবাদ জনাই মই আজি সভাপতি আসন গ্ৰহণ কৰিছোঁ এতিয়া আজি দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক দুআষাৰ ক'বৰ কাৰণে অনুৰোধ জনাওঁ নমস্কাৰ আজি সভাৰ সভাপতি মহোদয় আৰু ছাৰ বাইদেউসকল আৰু মৰমৰ মোৰ ভণ্টি ভাইটিসকল লগতে বন্ধু বান্ধৱীসকল আজি এই বিদায় সভা পতাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ আজি এই দিনটো বহুত দুখৰ দিন কিয়নো আমি এই বিদ্যালয়লৈ যাবলৈ ওলাইছোঁ বহুতো স্মৃতি ইয়াত এৰি থৈ যাম ছাৰ বাইদেউসকলক আমি আৰু আগৰ দৰে লগ নাপাম হ'লেও ইয়াৰ পৰা ওলাই আমি যাতে ভাল স্মৃতি লগত লৈ যাব পাৰোঁ তাৰে কামনা কৰিছোঁ ছাৰ বাইদেউসকলে যাতে আমাক ভালদৰে আশীৰ্বাদ দিয়ে তাৰে কামনা কৰিলোঁ আৰু ইয়াকে কৈ মোৰ চমু ভাষণ সামৰণি মাৰিলোঁ শ্ৰদ্ধাৰ আজি বিদায় সভাত উপস্থিত শিক্ষাগুৰুসকল মৰমৰ বন্ধু বান্ধৱী আৰু ভাইটি ভণ্টিসকল অনুৰোধ জনাম লগতে অভিভাৱকসকলক অনুৰোধ জনাম
আৰু হ'লেও শেষত আজি এই দ্বাদশ শ্ৰেণীৰ বিদায়ী সভাখনি ভংগ কৰিলোঁ বুলি ঘোষণা কৰা হ'ল। ধন্যবাদ। দীপদা দীপদা কোৱা। তোমাক বহুত মিছ কৰিম। সেই আগৰ দিনবোৰ কেতিয়াও পাহৰিব নোৱাৰিম। ভালদৰে পঢ়া শুনা কৰিবা। ছাৰ বাইদেউহঁতে তোমালোকক লৈ বহুত আশা কৰে। বাকী আগৰ কথাবিলাক পাহৰি যাবা। একো নাই, চৰি। তুমিহে বেয়া পাই নাথাকিবা। আৰু আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা থাকিল। প্ৰাঞ্জলা, পৰীক্ষা ভালকৈ দিবা। থেংক ইউ। প্ৰাঞ্জলা, চিন্তা নকৰিবা বাৰু, তোমাক মই ব্লগটো খুলি থ'ম। শুভেচ্ছা থাকিল দেই দুইজনলৈকে। প্ৰেৰণা, তোমালোক যাবা তেতিয়াহ'লে। আমি ইয়াত কিছু সময় থাকিম মানে। ঠিক আছে, ভালকৈ থাকিবা। প্ৰেৰণা কাৰ লগত উঠি গ'ল বাৰু? তাকেহে পাই।